নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সুস্বপ্নাস ক্লাसेसলৈ মই সুস্বপ্নাই তোমালোক সকলোকে স্বাগতম জনাই আজি দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ডিম্বেশ্বৰ নেওগদেৱৰ ছাত্ৰ জীৱন আৰু সমাজ সেৱা এই পাঠটি তোমালোকৰ মাজলৈ লৈ আহিছো। এটা পাঠটি পঢ়িবলৈ যাওঁতে আমি প্ৰথমতে লেখকৰ বিষয়ে দুআষাৰমান জানি লওঁ আহা। এটা ডিম্বেশ্বৰ নেওগদেৱৰ জন্ম হৈছিল 1899 চনত আৰু অসমীয়া সাহিত্যৰ বুৰঞ্জী প্ৰণেতা হিচাপে পৰিচিত এই ডিম্বেশ্বৰ নেওগ একাধাৰে আছিল কবি, তেওঁ নিৰ্ভীক সমালোচক আছিল আৰু গৱেষক আছিল। অসমীয়া বৈষ্ণৱ সাহিত্যৰ এগৰাকী গুণগ্ৰাহী প্ৰবক্তা আৰু সমালোচক আছিল আৰু লগতে লোকসাহিত্যৰ সংগ্ৰাহক তথা আধুনিক যুগৰ অসমীয়া সাহিত্যৰ এজন লব্ধ প্ৰতিষ্ঠ ব্যাখ্যাকাৰ নেওগদেৱৰ জন্ম 1899 খ্ৰীষ্টাব্দত শিৱসাগৰৰ কমাৰফদিয়া গাঁৱত হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল মানিক চন্দ্ৰ নেওগ আৰু শিৱসাগৰত তেওঁ স্কুলীয়া শিক্ষা সমাপ্ত কৰি গুৱাহাটীৰ কটন কলেজৰ পৰা তেওঁ BSc পাছ কৰি চৰকাৰী স্কুলৰ শিক্ষক হয়। ইয়াৰ পিছলৈ তেওঁ MA আৰু BT পাছ কৰি বিভিন্ন ঠাইত শিক্ষকতা কৰে আৰু যোৰহাটৰ পৰা অৱসৰ লয়। BT পাছ কৰি এতিয়া আমি এটো BEd বুলি কওঁ, যেটো কলেজীয়া সময়ৰ পৰাই বাহী আলোচনী প্ৰবন্ধ আৰু কবিতা প্ৰকাশ কৰা নেওগ ডাঙৰীয়াৰ কবিতাসমূহ হ'ল মালিকা, থুপিতৰা, মালতী, ইন্দ্ৰধনু, মুকুতা, শ্বহীদ কাৰবালা, থাপনা আদি। ইয়াত তোমালোকে কিতাপত আন্ডাৰলাইন কৰি থোৱা তেখেতৰ কবিতা পুথিসমূহৰ নাম। আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী, অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভুমুকি, বৈষ্ণৱ ধৰ্মৰ আতিগুৰি, বৈষ্ণৱ ধৰ্মৰ ক্ৰম বিস্তাৰ, প্ৰাক ঐতিহাসিক অসম, গ্ৰোথ অফ দ্য অসমীয়া লেংগুৱেজ আদিকে ধৰি কেইবাখনো সমালোচনাত্মক গ্ৰন্থ নেওগদেৱে ৰচনা কৰিছিল। তেখেতৰ সমালোচনামূলক গ্ৰন্থ দুখনৰ নাম ক'বলৈ হয়তো তোমালোকৰ আহিব পাৰে, তোমালোকে এইখিনিও আন্ডাৰলাইন কৰি থবা। আবাহন আলোচনীত প্ৰকাশিত এই প্ৰবন্ধটিৰ মাজেৰে ছাত্ৰ জীৱনত জ্ঞান আহৰণ কৰি নিজৰ লগতে দহৰ উন্নতি সাধন কৰাই যে শিক্ষাৰ উদ্দেশ্য হ'ব লাগে তাক প্ৰকাশ কৰা হৈছে আৰু শিৱসাগৰৰ মেটেকাত এই প্ৰবন্ধটি তেওঁ পাঠ কৰে। এতিয়া আমি লেখকৰ বিষয়ে অলপ গম পালো। এতিয়া আমি আহিছোঁ পাঠটিৰ মাজলৈ। এটা ছাত্ৰ জীৱন আৰু সমাজ সেৱা বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ কি আহে বাৰু? এটা গধুৰ দায়িত্ব, হয়নে? ছাত্ৰ হোৱাৰ লগে লগে আমাৰ কিছুমান দায়িত্ব আহি পৰে আৰু সেই দায়িত্বটোৰ চবতকৈ ডাঙৰ দায়িত্ব কি জানানে? সকলোতকৈ ডাঙৰ দায়িত্বটি হৈছে সমাজ সেৱা। যেতিয়া তুমি নিজৰ ঘৰখনৰ কথা ভাবিবা, যেতিয়া তুমি নিজৰ ঘৰখনৰ কথা ভাবিব পাৰিবা, সদস্যৰ কথা ভাবিব পাৰিবা, তেতিয়া কি হ'ব? তুমি সমাজৰ কাৰণেও চিন্তা কৰিব পাৰিবা। সেইকাৰণে ইয়াত দিয়া হৈছে যে ছাত্ৰ জীৱন আৰু সমাজ সেৱা। আমি নিশ্চয় জানো যে ছাত্ৰানাং অধ্যয়ন তপ, এটা ছাত্ৰসকলৰ অধ্যয়নেই তপস্যা। এইটো আমি সকলোৱে জানো, নাজানো? ছাত্ৰ ছাত্ৰীসকলৰ মুখ্য উদ্দেশ্য কি হ'ব লাগে বাৰু? অধ্যয়ন, নহয় জানো? এইটো আমি সকলোৱে আগৰ পৰাই জানোৱেই। এতিয়া তোমালোকৰ এই পাঠটিৰ ভিতৰত কিনো আছে আহাচোন আমি অকণমান পঢ়ি চাওঁ। ইয়াত দিছে যে ছাত্ৰ জীৱন শিক্ষাৰ সময়। শিক্ষা বুলিলে সুধা লিখা পঢ়া কৰিব পৰাকে নুবুজায়। শিক্ষাৰ বিষয়ৰ সীমা নাই। অৰ্থাৎ আমি এই এটা বাক্যৰ পৰা এটা কথাই জানিছোঁ যে শিক্ষাৰ সংজ্ঞাটো ডাঙৰ, হয়নে? শিক্ষাৰ সংজ্ঞাটো বিস্তৃত। আমি শিক্ষাৰ সংজ্ঞাটো অকল পঢ়া বুলি ক'লেই নহ'ব যে কিতাপ পঢ়াটোৱে শিক্ষা নহয়। ইয়াৰ উপৰিও আমি বিভিন্ন ধৰণৰ শিক্ষা লাভ কৰিব পাৰোঁ। মানুহৰ জীৱনৰ লক্ষ্য কি? কি কাম কৰিলে মানুহ জনম ধৰা সাৰ্থক হয়? সাংসাৰিক জীৱনত কি উপায়েৰে কাম কৰিলে কৃতকাৰ্য হ'ব পাৰি? মুঠতে এনেবিলাক বিষয়ৰ জ্ঞানকে শিক্ষা বুলিব পাৰি আৰু ছাত্ৰ জীৱনত আমি এইবিলাক কথাকে শিকিব লাগিব। এটা তোমালোকে নিশ্চয় বুজি পালা যে মই তোমালোকক প্ৰথমতে কৈছিলোঁ যে ছাত্ৰ জীৱন আৰু লগত সমাজ সেৱা এটা তোমালোকৰ লগত গধুৰ দায়িত্ব জড়িত হৈ আছে, নহয় জানো? তোমালোকে ছাত্ৰ জীৱনত এটা কথাই জানিবা যে ছাত্ৰানাং অধ্যয়ন তপ, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নেই
তপস্যা হ'ব লাগে নহয় জানো আৰু আমাৰ অধ্যয়নটো কেনেকুৱা হ'ব লাগে আমি অকল শিক্ষাৰ বুলি ক'লে যে কিতাপৰ মাজত সীমাবদ্ধ হৈ থাকিব নালাগে আমি আমাৰ চৌপাশে থকা নৈতিক শিক্ষা মানসিক আমি সকলো শিক্ষা যাতে আমি লাভ কৰিব পাৰোঁ তাৰ কাৰণে আমি সদায় আমি তৎপৰ হৈ থাকিব লাগে নহয় জানো এতিয়া চাবা ইয়াত দিছে যে পঢ়াই পঢ়ে ৰোৱে পাণ এই তিনিয়ে নিশ্চিন্তে আন অৰ্থাৎ ছাত্ৰীসকলৰ কি হ'ব লাগে বাৰু ছাত্ৰীসকলৰ অধ্যয়নে উদ্দেশ্য হ'ব লাগে মুখ্য উদ্দেশ্য হৈছে অধ্যয়ন গতিকে আমি যিটো সময়ত অধ্যয়ন কৰা অতিয়ে প্ৰয়োজন সেই সময়ত আমি কেৱল অধ্যয়নেই কৰিব লাগে ঠিক যেনেদৰে এজন খেতিয়কে হাজাৰ প্ৰতিবন্ধকতা নেওচি বা বতৰ হওক কিবা হওক তেওঁ নেওচি পেলাই কি কৰে খেতি কৰে ঠিক সেইদৰে ছাত্ৰীসকলেও হাজাৰ প্ৰতিবন্ধকতা আহিব পাৰে মানুহৰ জীৱন মাতৃ সমস্যাৰে ভৰপূৰ নহয় জানো গতিকে সেই সমস্যাখিনি আগুৱাই আমি কেনেদৰে আগবাঢ়ি যাব পাৰোঁ সেইটোৱে হৈছে আমাৰ সফলতা আমি যদি সেই সমস্যাখিনিক নেওচি আগুৱাই যাব পাৰোঁ তেতিয়াহ'লে আমি আমাৰ জীৱনত সফল হ'ব পাৰিম ছাত্ৰ জীৱনৰ শিক্ষা জীৱন্ত সংসাৰৰ বিষয়ৰ শিক্ষা কমাৰ শালত গঢ়িবলৈ হ'লে আগতে জুই শালত গঢ়ি চাব লাগিব অৰ্থাৎ কমাৰে যেতিয়া লোৰ সঁজুলি বনায় তেতিয়া কি কৰে জানানে তাৰ আগতে তেওঁলোকে সেই লো টুকুৰাকেইটাক জুই শালত সেক দি লয় কিয়নো যিমান তাপ দিলে কি হয় লো কোমল হয় আৰু তাৰপিছত কি হয় হাতুৰিয়ে যেতিয়া কোবোৱা হয় ইয়াক এটা নিৰ্দিষ্ট আকৃতি দিয়াত সহজ হৈ পৰে আৰু এনে যেতিয়া নকৰে তেতিয়া কি হ'ব লোৰ আকৃতিটো কোবাই পৰিৱৰ্তন কৰাটো জটিল হৈ পৰে ইয়াৰ পিছত দিছে যে সাঁতুৰিবলৈ শিকিবলৈ হ'লে পানীত ননমাকৈ নহয় এতিয়া চাবা কোনো লোকে যেতিয়া সাঁতুৰিব লাগে বা শিকিবলৈ হ'লে প্ৰথমতে পানীত নামিবই লাগিব পানীত নানামিলে জানো সাঁতুৰ শিকিব পাৰিব নোৱাৰে যদি পানীত ননমাকৈ সাঁতোৰৰ কথা মনতে ভাবি থাকে তেন্তে তেওঁ সাঁতোৰৰ কাৰ্যত জানো সিদ্ধ হ'ব পাৰিব কেতিয়াও সিদ্ধ হ'ব নোৱাৰে অৰ্থাৎ একাত্ম হ'ব নোৱাৰিলে কোনো কাৰ্যতে সিদ্ধি লাভ কৰিব নোৱাৰি ঠিক সেইদৰে ছাত্ৰ জীৱনতো কি হয় দেশ সেৱা আৰু সমাজ সেৱাক মূল ব্ৰত হিচাপে ল'ব পাৰি কিন্তু ইয়াৰ বাবে তেওঁলোকে প্ৰথমতে নিজকে প্ৰকৃত নাগৰিক হিচাপে গঢ়ি তুলিব লাগিব ছাত্ৰসকলে সদায় নিজক প্ৰকৃত নাগৰিক হিচাপে গঢ়াটোৱে মুখ্য উদ্দেশ্য হ'ব লাগে কিয়নো আজিৰ ছাত্ৰই কাইলৈ দেশৰ নাগৰিক ছাত্ৰসকলে দেশৰ প্ৰতিনিধিত্ব কৰিব নোৱাৰিব আৰু ইয়াৰ বাবে প্ৰথম অৱস্থাত ছাত্ৰসকলৰ কঠোৰ অনুশীলন অথবা অধ্যয়ন কৰিবই লাগিব আৰু ছাত্ৰসকলে অধ্যয়নৰ অবিহনে তেওঁলোকৰ যি লক্ষ্য ইপ্সিত যি লক্ষ্য সেই লক্ষ্যত উপনীত হ'ব নোৱাৰে অধ্যয়ন তেওঁলোকৰ জীৱনৰ ব্ৰত হ'বই লাগে যে অধ্যয়ন ছাত্ৰ সমাজৰ জীৱনৰ ব্ৰত হিচাপে ল'ব লাগিব গতিকে আমি এইটো কথা ভালদৰে বুজি পালোঁ যে অধ্যয়ন ছাত্ৰ জীৱনৰ মুখ্য উদ্দেশ্য আৰু আমি কি বুলি ক'ব পাৰোঁ যে মুখ্য ব্ৰত হিচাপে আমি ইয়াক লওঁ ইয়াৰ পিছত আমি আহিছোঁ যে শিক্ষাৰ শাৰীৰিক মানসিক নৈতিক আধ্যাত্মিক আদি যিবোৰ ভাগ আছে সেই সকলো বিধৰে অনুশীলন অৰ্থাৎ চৰ্চা লাগে আন বস্তুৰ দৰে ব্যৱহাৰত নলগোৱা স্থানতো মামৰে ধৰে অভ্যাসৰ জুইশালত লৈ চাবই লাগিব কিন্তু তেতিয়াও মনত ৰাখিব লাগিব সেইকাল শিকাৰ চলেৰেহে এতিয়া কি কৈছে যে শিক্ষাৰ শাৰীৰিক মানসিক নৈতিক আধ্যাত্মিক আদি যিবোৰ ভাগ আছে সেই ভাগবোৰ কি বুলি কৈছে অনুশীলন অৰ্থাৎ চৰ্চা লাগিবই যে আমাৰ বৰ্তমান শিক্ষা কামৰ শিক্ষা নহয় এই ইয়াৰ ঘাই দোষ ইয়াৰ দোষটো কি বুলি কৈছে যে আমাৰ বৰ্তমানৰ যি শিক্ষা সেই শিক্ষা কিন্তু কামৰ শিক্ষা নহয় আমি ল'ব লাগে কাৰণে লৈ আছোঁ ল'ৰাই কিতাপত পঢ়িব দুখীয়াক মৰম কৰিবা শিক্ষকে সুধিব দুখীয়া দন্ত্য দ নে মূৰ্ধন্য দ নাইবা খত হ্ৰস্বইকাৰ আছে নে দীৰ্ঘইকাৰ কিন্তু এই কথা পঢ়ি গৈয়ে যদি ল'ৰাই বাটতে দুখীয়াক তিৰস্কাৰ বা বিদ্ৰূপ কৰে তালৈ চকু দিয়াটো শিক্ষকৰ কাম নহয় এটা তোমালোকে নিশ্চয় বুজি পালা যে শিক্ষাৰ পৰিধিটো কিমান বিস্তৃত এতিয়া তোমালোকক ধৰি লোৱা স্কুলত শিক্ষকজনে তোমালোকক নৈতিক শিক্ষা দিছে হয়নে নৈতিক শিক্ষা বুলি ক'লে তোমালোকে এতিয়া স্কুললৈ আহিছা আপুনি যেতিয়াই স্কুল আহিছে ছাত্ৰসকল যেতিয়াই স্কুলত আহিছে কি হৈছে তেওঁলোকে নিজেই
শিকিছে যে ছাৰ সোমাব পাৰোঁনে, বাইদেউ সোমাব পাৰোঁনে, এইখিনি তেওঁলোকে আপোনা আপুনি স্কুলৰ পৰিৱেশৰ লগত তেওঁলোক নিজেই খাপ খাই পৰিছে। এদিন হয়তো শিকাই দিয়া হৈছে, তেওঁলোক তাৰপিছত নিজে সেইখিনি খাপ খাই পৰিছে। চামে চামে ছাত্ৰ ছাত্ৰীসকলে স্কুললৈ আহি আছে, কিন্তু এইটো চামক দেখি সিটো চামে সেইখিনি নিজে শিকে। এতিয়াও স্কুলবিলাকত গ'লে কিছুমান দেখা যায় যে ষ্টাফ ৰুমত শিক্ষকৰ যিটো কমন ৰুম তাত ছাত্ৰ ছাত্ৰীসকল ডাইৰেক্ট আহি সোমাই নাযায়, কিন্তু চেণ্ডেলযোৰ বাহিৰত খুলি বা ছাৰ বা বাইদেউ সোমাব পাৰোঁনে বুলি সুধিহে সোমায়। এনেকুৱা ছাত্ৰ ছাত্ৰী আছে, কিন্তু এইটোতো আমি শিকোৱা নাই কাকো, কিন্তু তেওঁলোকে সেইটো জানে বা তেওঁলোকৰ পিছৰ চামে সেইটো অনুসৰণ কৰিছে। গতিকে এইবিলাক হৈছে নৈতিক শিক্ষা। আৰু ইয়াত চাবা যে শিক্ষক এজনে তোমালোকক কিতাপৰ যি থাকে সেইখিনি তোমালোকক স্কুলত শিকাব পাৰে। ইয়াত দিছে যে দুখীয়াক মৰম কৰিবা। এজন শিক্ষকে তোমালোকক শ্ৰেণীকোঠাত হয়তো শিকাইছে যে দুখীয়াসকলক পুতৌ কৰিব লাগে, দুখীয়াক মৰম কৰিব লাগে, কিন্তু তোমালোকক হয়তো ক্লাছত কেতিয়াবা বানান লিখাওঁতেও শিক্ষকে হয়তো সুধিব পাৰে দুখীয়াটো কি হয়, দুখীয়াৰ দন্ত দ হয়নে মূৰ্ধন্য দ হয়নে, তেনেকৈ হয়তো সুধিব পাৰে। তোমালোকে দুখীয়াৰ ওপৰত কনচেপ্টটো ক্লিয়াৰ হৈ গ'ল, ভাল, দুখীয়াক মৰম কৰিব লাগে তোমালোকে জানিলা, দুখীয়াটো দন্ত দ তোমালোকে সেইটোও জানিলা। কিন্তু যেতিয়া তোমালোকে শ্ৰেণীকোঠাৰ পৰা বাহিৰলৈ গুচি যাবা, তোমালোক স্কুল ছুটিৰ পিছত ঘৰলৈ গুচি যাবা, বাটত যেতিয়া তোমালোকে দুখীয়া মানুহক দেখিবা, তেতিয়া যদি তুমি তিৰস্কাৰ কৰা, তুমি যদি সেই দুখীয়াজনক দেখি হাঁহা ইটিকিং কৰা বা ইনচাল্ট কৰা, তেতিয়া তোমাৰ শিক্ষাৰ মূল্য থাকিব জানো? আমাৰ শিক্ষাৰ লোৱাৰ কি মূল্য থাকিব? গতিকে ইয়াত লেখকে কৈছে যে আমাৰ শিক্ষাটো অকল পাঠ্যপুথি কেন্দ্ৰিক হ'লেই নহ'ব, ইয়াত নৈতিক, আধ্যাত্মিক, মানসিক সকলো দিশ ইয়াত সোমাই থাকিব লাগিব। আৰু সেইকাৰণে বৰ্তমান শিক্ষাত ইয়াত দোষ আছে বুলি লেখকে কৈছে। সেইদৰে শাৰীৰিক উন্নতিৰ কাৰণে যত্ন কৰা শিক্ষাৰ এটি ঘাই কৰ্তব্য। সেইবাবে পঢ়াশালীয়ে দেখি কষ্টতৰ শিক্ষা। এতিয়া কি হৈছে, আমাৰ স্কুলবিলাকত ব্যায়াম শিকাবলৈ আহেনে নাহে? বিভিন্ন সংস্থা আহে, কিবা আহি শিকাই যায়, য়োগা কৰায়, তোমালোকৰ স্কুলতো নিশ্চয় হয়। গতিকে ছাত্ৰ ছাত্ৰীসকলক বৰ্তমান ইমানেই ডেভেলপ কৰিবলৈ চেষ্টা কৰি থকা হৈছে, চৰকাৰৰ ফালৰ পৰাই হওক বহুত পদক্ষেপ লৈ থকা হৈছে। কিন্তু যদি এইখিনি তোমালোকে অন্তৰেৰে গ্ৰহণ নকৰা, ইয়াৰ কিবা মূল্য থাকিব জানো? একো বস্তু মূল্য নাথাকে। যি বস্তু যেতিয়ালৈকে কোনো এটা শিক্ষা তোমালোকে অন্তৰেৰে সৈতে গ্ৰহণ নকৰা, হৃদয়েৰে অনুভৱ কৰিব নোৱাৰা, সেই শিক্ষাৰ মূল্য নাথাকে। একোটা পেণ্ডুকণা ল'ৰাই পুৱাই পুৱাই কৰ্কৰাই পঁইতাই এমুঠি গিলে। পেণ্ডুকণা ল'ৰা অৰ্থাৎ সৰু ল'ৰাৰ কথা কৈছে। 5-6 মাইল পৰ্যন্ত বাট খোজকাঢ়ি আহি দিনৰ দিনটো এটা ঠেক ঘৰত সোমাই থাকি লিখা পঢ়া কৰাৰ পাছত যেতিয়া সিহঁতৰ পেটে কল মলাবলৈ ধৰে, তেতিয়াহে তেওঁলোকৰ পৰিল ব্যায়ামৰ চৰ্চাৰ পাল। নাইবা 4-500 ল'ৰাৰ ভিতৰত 11টা বা 22টা ল'ৰাই ফুটবল বা ক্ৰিকেট খেলিলে। সেয়া হ'ল সদৌ স্কুলৰ ব্যায়াম চৰ্চাৰ যোগ। আৰু ইয়াতোকৈ আচৰিত কথা এয়েহে, এটা ল'ৰাই ব্যায়ামৰ নামত হাত ভৰি ভাঙি ফুটবলে ক্ৰিকেটে খেলিব, নাইবা 10 মাইল বাট খোজ কাঢ়িব, কিন্তু নিজৰ বাৰীত কোৰ এচাপ মাৰিবলৈ বা খৰি এডাল বুটলি আনিবলৈ টান পায়। এতিয়াতো আমিতো দেখিয়ে থাকোঁ, তোমালোকৰ নিশ্চয় তোমালোকক কওঁতে তোমালোকে চাগে ভাবিছা বাইদেৱে ঠিক কথা কৈছে, নহয় জানো? এতিয়া আমি দেখোঁ তোমালোক কিমান কষ্ট কৰা, এটা জিমত কিমান কষ্ট হয়, হয়নে? বাপৰে, ভাবিব নোৱাৰোঁ। সিমান ডাঙৰ ডাঙৰ ওজনৰ বস্তু তোমালোকে দাঙিব পাৰা নোখোৱাকৈ, যি খাবলৈ কয় সেয়া খাই তোমালোকে কেনেকৈ থাকা মই ভাবিবই নোৱাৰোঁ, ইমান কষ্ট কৰা। কিন্তু আজি ছাত্ৰ সমাজে সিমান নিজৰ বডিটোৰ কাৰণে, নিজৰ হেল্থৰ কাৰণে ইমান কনচিয়াছ, এইটো ভাল কথা, ইমান চিন্তা কৰে। কিন্তু তাৰ ঠাইত যদি ঘৰৰ পিছফালে বাৰীখনত কোৰ এচাপ মাৰি জলকীয়া পুলি এটা ৰুলে বা নেমুৰ পুলি এটা লগালে বা অমিতা পুলি এটা লগালে, তেতিয়া কি হ'ব? শৰীৰ বেয়া হ'ব নেকি? মই কৈছোঁ শৰীৰ ঠিকহে হ'ব। গতিকে আমি ছাত্ৰ সমাজ সদায় কি হ'ব লাগে, আমি সকলো দিশ ক্ষুণ্ণভাৱে চাব লাগে যে জিম কৰিছোঁ, ঠিক আছে, তোমালোক জিমলৈ যোৱা, মই হাক দিয়া নাই, ঠিক আছে, বডিটো লাগে, গতিকে জিমলৈ যোৱা, কিন্তু তাৰ অনুপাতে আমি ঘৰখনৰ কাৰণেও চিন্তা কৰিব লাগিব। কাৰণ কিয়নো আমাৰ ইয়াত পাঠটোৰ নামটো কি? ছাত্ৰ জীৱন আৰু সমাজ সেৱা। গতিকে আমাৰ লগত ছাত্ৰ জীৱনৰ লগত কি জড়িত হৈ আছে? সমাজ সেৱা, নহয় জানো? আমি যিমান বাবে
আমি নিজক সমাজৰ কাৰণে যিমান দিব পাৰিম সময়, তেতিয়াহ'লে আমি পুণ্য লাভ কৰিম। সেই কথাটো কিন্তু মনত ৰাখিবা। আন দহৰ কাৰণে ভাবিব পাৰিলেহে তোমাক আকৌ ভগৱানে কিবা এটা দিব, হয়নে নহয়? তুমি নিজৰ কাৰণে চিন্তা কৰা, ঠিক আছে, তোমাৰ নিজৰ শৰীৰটোৰ চিন্তা কৰিছা, ভাল কথা, কিন্তু ঘৰখনত যদি তুমি কোৰেচাপ মাৰা, তাৰ কাৰণে এইটো নহয় যে তোমাৰ শৰীৰৰ অৱস্থা বেয়া হৈ যাব। বৰঞ্চ তোমাৰ ঘৰৰ পিতৃ মাতৃয়ে তোমাক লৈ গৌৰৱ বোধ কৰিব যে মোৰ ল'ৰাটোৱে কিন্তু নিজৰ পঢ়াখিনিৰ লগতো ঘৰখনৰ কাৰণেও চিন্তা কৰে। সি যিমানেই নহওক ঘৰখনৰ কাৰণে সি কিন্তু এই জলকীয়া পুলিটো সি লগোৱা ইমান ধুনীয়াকৈ বাঢ়িছে, মাহঁতে তোমালোকক লৈ পেলাই কিন্তু গৌৰৱ বোধ কৰিব, হয়নে নহয়? এতিয়া চাবা, এনেবিলাক আমাৰ শিক্ষাৰ দোষ। বিলাত আৰু মাৰ্কিন আদি উন্নত আৰু স্বাধীন দেশৰ শিক্ষাত এনেবোৰ চকুত পৰা ত্ৰুটি দেখিবলৈ পোৱা নাযায়। এতিয়া বিলাতলৈ গ'লে বা মাৰ্কিন ৰাষ্ট্ৰবিলাকলৈ গ'লে তোমালোকে কিন্তু এইবিলাক চকুত নপৰে, তাত কিন্তু মানুহে লাজ নকৰে কাম কৰিবলৈ। তথাপি এই শিক্ষাৰ ভিতৰেদিয়ে আমি আমাৰ দেশৰ 10জন শিক্ষিত হৈ উঠিবই লাগিব। সেইদৰে আমাৰ শিক্ষাৰ দিহা আমি ওপৰঞ্চি স্বৰূপে সভা সমিতি আদি যি উপায়েৰে হওক কৰি ল'বই লাগিব। দুখীয়াক পুতৌ কৰিবা বুলি পঢ়িলে সেই বিষয়ে শিক্ষা পোৱা নহ'ল, হাতে কামে সেইটো কৰিলেহে সি শিক্ষা স্বৰূপে আমাক জ্ঞান দিব। এতিয়া ধৰি লোৱা ইমান চাৰিওফালে বানপানী হৈছে, নহয় জানো? এতিয়া আমি পৰা নাই, আমি চেষ্টা কৰিছোঁ যে আমি সকলোকে সহায় কৰিবলৈ আমাৰ মন আছে, নহয় জানো? আমি তেওঁলোকৰ কাষত গৈ পেলাই তেওঁলোকক অন্ন দিবলৈ বা কাপোৰ কানি দিবলৈ আমাৰ যথেষ্ট মন আছে, কিন্তু আমি পৰা নাই, নহয় জানো? তোমালোকৰ ছাত্ৰ সমাজৰ সেইখিনি তোমালোকৰ শক্তি আছে, তোমালোক একগোট হৈ ছাত্ৰ সমাজে বেছিকৈ নালাগে, যিমান তোমালোকে পাৰা, তোমালোকৰ কান্ধত যিমান শক্তি আছে সেই শক্তি অনুপাতে তোমালোকে দান কৰা। সেই শক্তি নলগা তোমালোক ওলাই যোৱা, দেশৰ কাৰণে চিন্তা কৰা, দহৰ কাৰণে চিন্তা কৰা। এতিয়া চাবা, হাতে কামে সেইটো কৰিলেহে সি শিক্ষা স্বৰূপে আমাক জ্ঞান দিব। এতিয়া দুখীয়াক পুতৌ কৰিবা, এই কথাষাৰ ইয়াত কৈছে যে দুখীয়াক পুতৌ কৰিবা বুলি যদি আমি জানি থৈ দিওঁ, তেতিয়া আমাৰ শিক্ষাৰ মূল্য নাথাকিব। সেইটো কিন্তু আমি হাতে কামে কৰিব লাগিব। তুমি এটা কথা ধুনীয়াকৈ জানা যে দুখীয়াক আমি সদায় মৰম কৰিব লাগে। গতিকে তুমি যদি এজন দুখীয়া তোমাৰ ওচৰলৈ সহায় বিচাৰি আহিছে, হ'ব পাৰে তোমাৰ হাতত আজি কিবা এটা নাই, তুমি দিব পৰা নাই, কিন্তু তোমাৰ এইটোও অধিকাৰ নাই যে তুমি দুখীয়াজনক তিৰস্কাৰ কৰিবা, নহয় জানো? তুমি দুখীয়াজনক তোমাৰ হাতত যি আছে, য'ত কিনছে, তুমি তাকে দি তেওঁক সহায় কৰা। আৰু তেওঁ যে তোমাক মনৰ পৰা শান্তি পাব, তেওঁ মনৰ পৰা শান্তি পাই তোমাক যি আশীৰ্বাদ দিব, সেইটো তোমাৰ কাৰণে বহুত ডাঙৰ, সেই কোনো টকাৰে জুখিব তোমালোকে নোৱাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক যেতিয়া বিষয় এটাৰ ভিতৰত গভীৰভাৱে সোমাই পৰিবা, তেতিয়া তোমালোকৰ কি হ'ব, আপোনা আপুনি কোনো এটা বিষয় কাৰোবাক সহায় কৰিবলৈ তোমালোকৰ বিৰাটেই মন যাব। এতিয়া চাবা, আমি নিজে এনেবোৰ সুবিধা উলিয়াই ল'ব লাগিব। দেশৰ এই ঘোৰ দুৰ্দিনৰ দিনত ডেকাসকলে পৌৰসকলৰ কান্ধৰ ভাৰখন দাঙি ল'বলৈ সাজু হৈ থাকিব লাগিব। কিন্তু ছাত্ৰসকলে এই সকলোবোৰ কাম কৰিব লাগিব ছাত্ৰ জীৱনৰ সীমাত থাকি, অৰ্থাৎ শিক্ষা লাভৰ উদ্দেশ্যেহে তেওঁলোকে পঢ়া শুনা আদি সকলো কৰ্তব্য অটুট ৰূপে কৰি ওপৰঞ্চি স্বৰূপে এনেবোৰ বিষয়ত হাত দিব লাগিব। এতিয়া তোমালোকে নিশ্চয় বুজি পালা যে তোমালোকে কি কৰিব লাগিব, এই ডেকা কালত পঢ়ুৱৈসকলক অৰ্থাৎ বয়সস্থসকলক সহায় কৰিব লাগিব। কিন্তু কেনেকৈ সহায় কৰিব লাগিব? তোমালোকে পঢ়া শুনা নকৰি তোমালোকৰ বয়সস্থ লোকক সহায় কৰিবলৈ তোমালোকক কোৱা হোৱা নাই। তোমালোক পঢ়াটো তোমালোকৰ মুখ্য উদ্দেশ্য, কাৰণ ছাত্ৰ জীৱনৰ মুখ্য উদ্দেশ্যই হৈছে অধ্যয়ন। অধ্যয়ন তোমালোকে কৰিবই লাগিব, আৰু অধ্যয়ন কৰাৰ পিছত তোমালোকে যিকণ সময় পোৱা, সেই সময়খিনি কিহত দিবলৈ দিছে, যে সেইখিনি সময়হে তোমালোকে মাত্ৰ বা সহায় কৰিব লাগে। সেইখিনি কাৰোবাক সহায় কৰিব পাৰিলে তোমালোকৰ নিজৰ কাৰণেই ভাল। ছাত্ৰসকল দেশৰ ভৱিষ্যত, আশা ভৰসাৰ কলি। এই কলি সময়তে বিকশী হৈ ফুল আৰু তাৰ পাছত ফল হৈ মাতৃ পূজাত লাগে। ইয়াত দিছে যে এই কলি সময়ত বিকশিত হৈ ফুল আৰু তাৰ পাছত ফল হৈ মাতৃ পূজাত লাগে। ইয়াত কি কৈছে, যেতিয়া ফুল এপাহ তুমি চাবাচোন, তোমালোকৰ বাগিচাত যেতিয়া খুব ধুনীয়া ফুল এপাহ ফুলি থাকে, কলি পৰি থাকে, তেতিয়া আমি কি হয়, বাৰে বাৰে যাওঁ কলিটোৰ ওচৰলৈ, চাওঁ কেতিয়া ডাঙৰ হ'ব, কেতিয়া ফুলিব, কি ৰং হ'ব, হয়নে? আৰু তাত কিমান ভাল লাগিব, কিমান ডাঙৰ হয় ফুলটো, এইবিলাক বিভিন্ন আমাৰ ফুলৰ কলিটোক লৈ পেলাই আমি চিন্তা কৰোঁ, ভাবোঁ।
আৰু সেই ফুলৰ কলিটো কি বুলি কৈছে লেখকে ছাত্ৰ জীৱনৰ লগত তুলনা কৰিছে আৰু সেই ফুলৰ কলিটো যেতিয়া ডাঙৰ হ'ব তেতিয়া আমাক কি কৰা হয় ফুলপাহক দেশ মাতৃক সেৱা কৰিবৰ বাবে ফুলপাহ আমি অৰ্পণ কৰোঁ আৰু তেতিয়া কৈছে যে সেই ফুলৰ কলিটো কিন্তু ছাত্ৰ জীৱনৰ লগত তুলনা কৰিছে আৰু সেই ফুলৰ কলিটো অৰ্থাৎ ছাত্ৰ জীৱন নিজৰ ধৈৰ্য একাগ্ৰতা আদিৰ বলত কি হ'ব লাগিব আমি যাতে দেশ মাতৃক সহায় কৰিব পাৰোঁ সেই কাৰণে চিন্তা কৰি আমি আগবাঢ়ি যাব লাগিব যাতে আমি পূৰ্ণ ফুলেপাহ হ'ব পাৰোঁ আমি যাতে ভাল ফল দিব পাৰোঁ নহয় জানো সেই কথাখিনি চিন্তা কৰিবলৈ ইয়াৰ লেখকে কৈছে কাৰ্যকৰী শিক্ষাৰ ঠাই স্বৰূপে আমাৰ ছাত্ৰসকলে সম্প্ৰতি গাঁৱতে নিজৰ কাৰ্যক্ষেত্ৰ বাছি ল'ব পাৰে এই 20 শতিকাৰ মাজভাগতো আমাৰ দেশত অজ্ঞানতাই নিৰ্বিবাদে ৰাজত্ব কৰিছে ইয়াতকৈ আৰু ধিক্কাৰৰ কথা কি হ'ব পাৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি পাঠটিৰ 3টামান পেৰাগ্ৰাফ পঢ়িলোঁ এতিয়া আমি আৰু 2টা পেৰাগ্ৰাফ থাকি গ'ল আজি সময়ৰ বেছি দীঘলীয়া কৰিব নোৱাৰি ভিডিঅ'টো সেইকাৰণে ইমানখিনিলৈকে কৰিলোঁ আৰু নেক্সট ক্লাছত তোমালোকৰ যদি সঁহাৰি পাওঁ আকৌ ক্লাছটো আগবঢ়াই নিম বুলি আশা কৰিলোঁ আজিলৈ ইমানেই ধন্যবাদ